আমি সঁচাকৈ আজি মৰ্মাহত। আমি এই কথাখিনি ভাষাৰে আমি বৰ্ণনা অতীত আচলতে ক'ব গ'লে আমাৰ শ্ৰীমান বিজয় চহৰীয়া মোৰ খুৰাৰ ল'ৰা অৰ্থাৎ ভাতৃ, তেওঁ অতি নিষ্ঠা আৰু সততা আৰু সহিষ্ণুতাৰে তেওঁৰ জীৱনত যিখিনি কাম কৰিছিল সঁচাকৈ প্ৰশংসনীয়। আমি ভাবিছিলোঁ যে তেওঁৰ গোটেই কাৰ্যকালত যিখিনি কাম কৰিছে সেইদৰে এজন সাব ইন্সপেক্টৰৰ পদত অধিষ্ঠিত হৈছিল আৰু হৈ যি নিষ্ঠা সহকাৰে কাম কৰিছিল সেইখিনি কাম আমাৰ কাৰণে, আমাৰ বিশেষকৈ প্ৰথম হ'ল আমাৰ পৰিয়ালৰ, তাৰপিছত হ'ল গাঁৱৰ, তাৰপিছত হ'ল অঞ্চলৰ। গতিকে অঞ্চলৰ আমাৰ গোটেই অসমৰ এটা পৰিয়াল হৈ তেওঁ যি নিষ্ঠা সহকাৰে যি কাম কৰিছিল আমি সঁচাকৈ স্মৰণীয়। আমি ভাবিছোঁ যে এইদৰেই তেওঁৰ যি আদৰ্শ সেই আদৰ্শ আমাৰ ল'ৰা ছোৱালীৰ গাতো লাগক, ভৱিষ্যতে এজন তেনেকুৱা দেশৰ সেৱা কৰা সুনাগৰিক তেওঁ যিখিনি কাম কৰিলে আমি সঁচাকৈ আপ্লুত হৈছিলোঁ। কিন্তু নিয়তিৰ লীলা আমি সেইখিনি স্বীকাৰ কৰিব লাগিব। গতিকে নিয়তিৰ লীলাত তেওঁ আজি তেওঁৰ বিশেষকৈ যদি উচ্চ ৰক্তচাপত তেওঁ ঝাৰখণ্ডত মৃত্যুবৰণ কৰি কৰ্মৰত অৱস্থাতেই তেওঁ মৃত্যুবৰণ কৰিলে। আমি সেই তেওঁৰ জীৱনৰ যিখিনি কাম আছিলে সেইখিনি হয়তো আধৰুৱা হৈ ৰ'ল, তথাপিও আমি তেওঁৰ যিখিনি কাম সেইখিনি যাতে ভৱিষ্যতে আমি সদায় স্মৰণ কৰিম তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ গাঁৱৰে ৰৌতাৰ ভেলাপাৰা গাঁৱৰ নিবাসী শ্ৰীযুত বিজয় চহৰীয়া 1993 কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত তেওঁ জইন কৰিছিলে আৰু দুৰ্ভাগ্যবশতঃ ঝাৰখণ্ডৰ দুৰ্গম এলেকাত তেওঁ কৰ্তব্যৰত অৱস্থাত উচ্চ ৰক্তচাপত যোৱা 6 জুন তাৰিখে ৰাতিপুৱা 5 বজাত তেওঁ মৃত্যুবৰণ কৰে। তেওঁ CRPFত এছিষ্টেণ্ট সাব ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল আৰু তেওঁ বেটেলিয়নৰ নাম্বাৰ হৈছে 26 বেটেলিয়ন। তেওঁক আমি গম পোৱা মতে তেওঁক তাৰ পৰা অতি দুৰ্গম জেগা তেওঁলোকে খুব কষ্টৰে বিমানেৰে আধা কান্ধত তুলি আধা বিমানেৰে তেনেকৈ বৰঝাৰ এয়াৰপৰ্টলৈ আনে। তাৰ পৰা তেনেকৈ গুৱাহাটীৰ পৰা বিভাগীয় নীতি নিয়ম অনুসাৰে আমাৰ নিজ গৃহত চমজি দিয়ে। তেওঁলোকেও তেওঁলোকৰ যিখিনি নীতি নিয়ম অনুসাৰে আমাৰ ইয়াতে শেষকৃত সামৰিক কায়দাৰে তেওঁলোকে তেওঁলোকৰ শেষকৃত কৰি আমাৰ ৰাইজক বাকী অন্ত্যেষ্টিক্ৰিয়াৰ কামখিনি আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰিছে। তেওঁৰ পৰিয়াল, তেওঁৰ সহধৰ্মিনী আৰু তেওঁৰ ল'ৰা এজন আছে। ল'ৰাজন এইবাৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে।